friends, good evening you all. মানে সেইকাৰণে আপোনালোকক মই গুড ইভিনিং উইচ কৰিছোঁ। এতিয়া সময় হৈছে সন্ধিয়া আৰু মই আছোঁ আপোনাৰ ধুনাগুৰি চেলেক ঘাটত, মানে চেলেক গাঁৱত। আৰু মই আপোনালোকে দেখিছে মই আজি এটা ভিডিঅ' বনাব ওলাইছোঁ। ভিডিঅ'টো হৈছে যিটো নিৰ্মীয়মান যিটো হ'বলগীয়া ধুনাগুৰি আৰু চেলেক ঘাটৰ মানে লখিমপুৰ সংযোগী যিটো দলং হ'ব তাৰ ওপৰত ভিডিঅ'টো হ'ব। আৰু ইয়াত দলংখন বনাবৰ কাৰণে মেটেৰিয়েলছবোৰ আপোনালোকে দেখিছে, এইটো ডাঙৰ ডাঙৰ লোহাৰ টুকুৰা, দীঘল দীঘল লোহা, এনেকুৱা বয় বস্তুবোৰ ইয়াত মজুত ৰখা হৈছে। আৰু আপোনালোকে চাওক, আৰু এনেকৈ ইয়াত ডাঙৰ ডাঙৰ লোহাৰ টুকুৰা আৰু ৱেল্ডিং মেচিনেৰে লোহাৰ টুকুৰাবোৰ কাটি থকা হৈছে। এয়া ৱৰ্কাৰ দেখা পাইছে, আৰু এয়া এনেকৈ ৱেল্ডিং মেচিনৰ সহায়ত ৱেল্ডিং কৰা দেখা পাইছে। আৰু আপোনালোকে দেখিছে আপোনাৰ মেচিনাৰী সামগ্ৰীবোৰ। আৰু আগলৈ আপোনালোকে এটা ফকলেণ্ড দেখিছে, মাটিৰ কাম কৰি আছে। মাটিৰ কাম মানে আপোনাৰ ৰাস্তা বনাই আছে, আৰু এনেকৈ ট্ৰেক্টৰে মাটিবোৰ আনি ৰাস্তাৰ কাৰণে মাটি পেলাই থকা হৈছে। আৰু আপোনালোকক দেখাইছোঁ মোৰ পিছপিনে আগলৈ আপোনাৰ END আছে। END পিছপিনে আমাৰ চেলেক গাঁও হয়, আৰু মই ENDৰ তলত আছোঁ বৰ্তমান। আৰু এনেকৈ ট্ৰেক্টৰে মাটি পেলাই থকা হৈছে আপোনালোকে দেখিছে। আৰু বলব ফকলেণ্ডেৰে মানে মাটিবোৰ সমান কৰি থকা হৈছে। আৰু মই এতিয়া আগলৈ গৈ আছোঁ আপোনালোকক। আৰু ফ্ৰেণ্ডছ, এটা কথা জনাওঁ যে যিটো ৰাস্তাত মই গৈ আছোঁ, মানে আপোনাৰ ওপৰৰ পৰা বাৰিষা কালত ইয়াত মানেতো এটা আগলৈ সেইখন তো জুম কৰি দেখুৱাইছোঁ। এয়া আছিলে আগতে আপোনাৰ এখন কাঠৰ দলং, মানে ENDৰ ওপৰৰ পৰা সেই আগলৈকে যিটো আগৰ যিটো পাৰ দেখিছে আপোনাৰ গাড়ী ৰৈ থকা, তালৈকে এখন সাঁকো আছিলে বাঁহৰ, তাৰে যোগাযোগ চলিছিলে। আৰু বেছি বাৰিষা হ'লেতো সেই দলংখন ডুব যায়। তেতিয়া কি হয়, আপোনাৰ নাও আৰু ফেৰীৰে মানে আপোনাৰ ইয়াৰ যাতায়াত চলাচল হৈছিল। মানে আপোনাৰ আগলৈও গাঁও আছে। এই মাহৰ এনে শুনিছোঁ নিউজত কি ডিচেম্বৰ 11 তাৰিখত আমাৰ CM ছাৰ আহিব আৰু এই দলংখনৰ নিৰ্মাণ কাৰ্যৰ কাম শুভাৰম্ভ কৰিব। আৰু যেতিয়া CM ছাৰ আহিব তেতিয়া মই আপোনালোকক কেনেকৈ উদ্বোধন কৰিব, কেতিয়া আহিব, কি কৰিব, কি কথা ক'ব, সেইবোৰ জানিবলৈ চেষ্টা কৰিম। আৰু আজি মোৰ এয়া হৈছে চেলেক ধুনাগুৰি ঘাটৰ প্ৰথম ভিডিঅ', আৰু আপোনালোকে আগলৈ দেখাইছোঁ। এয়া চাওক, পাইপৰে বালি ওলাইছে, কি কৰিছে গম নাপায়। যিটো দেখিছে আপোনালোকে জুম কৰি দেখুৱাইছোঁ, ইয়াতে য'ত এখন আপুনি চাওক এটা চিমেণ্টেড সৰু, তাৰ ওপৰত এটা বাঁহেৰে যিটো চিমেণ্টেড কৰি থৈছে, ইয়াতে এখন খুঁটা হ'ব বোলে। আৰু ভাল লাগিছে। আৰু এনেকৈ গৈ গৈ আকৌ মই আৰু আগলৈ যিটো কাম চলি আছে মানে সেইবোৰ দেখুৱাব চেষ্টা কৰিম। এতিয়া চাওক, তো আমি এটা মাজুলীৰ বাসিন্দা হিচাপে আমি মাজুলীৰ আৰু যিটো লখিমপুৰ সংযোগী দলংখন সোনকালে বিচাৰোঁ। আৰু CM ছাৰ আপোনাৰ ডিচেম্বৰ এই মাহৰ 11 তাৰিখত আহিব আৰু দলঙৰ কাম শুভাৰম্ভ কৰিব। আৰু ইয়াতে মই দেখিলোঁ আৰু এটা ইয়াত চিন লগাই থোৱা আছে, আপোনালোকক জুম কৰি দেখুৱাইছোঁ। মই যিটো দেখিছে এটা বাঁহৰ কি বুলি ক'ম, জেওৰা,
ইয়াত আৰু এখন খুঁটা হ'ব এনেকৈ বাঁহেৰে আগুৰাই আপোনাৰ বনাই থোৱা আছে আৰু ইয়াত এজন মানুহে ইলেক্ট্ৰিকৰ কাম কৰি আছে দেখিছে আপোনালোকে দেখিছে গম পাইছে যে আমাৰ মাজুলীত এতিয়া দুখন দলং হ'ব আৰু মাজুলী যোৰহাট সংযোগী দলং আৰু মাজুলী আৰু লখিমপুৰ সংযোগী দলং মানে মাজুলীখন টোটেলি আপোনাৰ দলঙেৰে কানেক্টেড হ'ব তেতিয়া মাজুলীবাসীৰ কাৰণে যোৰহাট যাবৰ কাৰণে আৰু লখিমপুৰ যাবৰ কাৰণে যাতায়াতত আপোনাৰ অসুবিধা নহ'ব গতিকে আমি মাজুলীয়ান হিচাপে সোনকালে দলংখন বিচাৰোঁ আৰু এজন এই চিলেক্ট কৰে আমাৰ মানুহ হয় তেওঁলোক কথা পাতিব বিচাৰিছোঁ স্যার দলং কাম সাইড পকেটার जो नको काम मिला वो इलेक्ट्रिशियन आगे रह गया माने पैसा इलेक्ट्रिशियन काम करे बोले तो आरो सब काम से दलक तो स्टार्ट होन माने आइतो माने আবার কি মারা স্টার্ট নাম বেশি দিন হয় নাই এসপ্তাহ মান হইছে এসপ্তাহ ন হইছে আৰু এঘৰটা একদম লোক সেম সার্ভ বিএম দা কাম সে ওভার বা ময়েম দা তো এটো কম এপদন মানে আই বহুতে ধন্যবাদ পাইছোঁ এইটো চিএম ছাৰে আহিব উদ্বোধনী কৰি দিব তো আইনা কামি আৰু গ'লো মাজুলীয়ান হিচাপে দলং চিন লমদা পাত্ৰ কম গ'লো আপুনি মদা আৰু গ'লোকে এটা সপোন আৰু দলং চিন গ'লোকে আপুনি পাইয়ে যে গ'লো মাজুলী টু লখিমপুৰ গ'লো কানেকশ্যন দা আইয়ে পায় so সুবিধা আপুনি মাৰো আপুনি আহি সুবিধা দম্পতি চক ডিব্ৰুগড় পালি বিদায় আগত সুই দলং সম্পূৰ্ণ মূল চক ডাইৰেক্ট লখিমপুৰত কলে দিয়ে লখিমপুৰ পুৰা যোৰহাট অলপ পুৰা একদম লখিমপুৰৰ পৰা মাত পয়া আৰু নাও বিদায় দম সাপ তো আইয়ে পাব আৰু ধন্যবাদ অকম টাইম কামি লখৰ মেনে ৰমেন পাতে ও বৰবেয়াক বৰবেয়াক নাই আকাশ পাই তো আইয়ে পা আইয়ে ধন্যবাদ তো ইয়াৰে মই এজন লোকেল মানুহৰ লগত কথা পাতিলোঁ ইহঁতে মানে দলংখন যেহেতু বনাই হ'ব কথা পাতিলোঁ ভাল নহ'লে তথাপি পাতিলোঁ আৰু ইহঁতে ভাল এটা দলং বিচাৰে আৰু দলঙৰ কাম সোনকালে হওক সেইটো বিচাৰে আৰু এনেকৈ আপোনালোকে দেখিছে আপোনাৰ ট্ৰেক্টৰে আৰু এনেকৈ কাম কৰি থকা হৈছে গাড়ী আৰু ওপৰলৈ আপোনালোকে দেখিছে আপোনাৰ লোকেল মানুহ দলং বনোৱা কাম চাই আছে আপোনালোকে চব দলং বনোৱা কাম চাই আছে ওপৰলৈ ইএনডি এতিয়া মই ইএনডিখনৰ ওপৰলৈ গৈ আছোঁ আৰু ওপৰৰ পৰা আপোনালোকক এতিয়া ইএনডিখনৰ ওপৰতে মই পালোঁহি আপোনালোকে দেখিছে ইএনডি হয় আমাৰ চেলেক্ট ইএনডি আৰু ইএনডিৰ পৰা ওপৰৰ পৰা মই তলৰ দৃশ্য দেখাব খুজিছোঁ আৰু এনেকৈ লোকেল মানুহকেইটা দলং বনোৱাৰ কাম চাই আছে আৰু চাই ভালো লাগে আৰু ভাল লগা দৃশ্য সেইবোৰ চাই ভাল লাগে আৰু ফ্ৰেণ্ডছ এয়া আপোনালোকে এটা ফকলেণ্ড দেখিছে যিটো ফকলেণ্ডে কাম কৰি আছে তাতে এখন দলং নহয় দলঙৰ খুঁটা হ'ব আৰু খুঁটাৰ পৰা এয়া আপোনালোকে দেখিছে জুম আউট কৰিলোঁ এয়া হৈছে ইএনডি যিটো ডোখৰ জেগাত মই এতিয়া থিয় হৈছে ইএনডিৰ পৰা আপোনাৰ পিছপিনে আপোনাৰ চেলেক্ট গাঁও হয় এই গাঁৱলৈ বোলে এতিয়া মই এজন স্থানীয় লোকৰ সৈতে কথা পাতিলোঁ আপোনাৰ ইয়াতে এখন খুঁটা থাকিব আপোনালোকক দেখুৱাইছোঁ যিটো ডোখৰ এতিয়া আপোনালোকে মুকলি জেগা দেখিছে ইয়াত এখন খুঁটা হ'ব ইএনডিৰ এইটো অপজিট পিনে দক্ষিণ পিনে আৰু আগলৈ চিধা আপোনালোকে এটা কি বুলি ক'ম এটা পানী দেখিছে যিটো নিজৰা বুলি ক'ব লাগিব আৰু সেইপিনে আগলৈ বোলে গাঁৱৰ কাটি যাবগৈ আৰু
তালৈ আৰু মানে ইয়াৰ পৰা ধৰি আৰু 5-6খন খুঁটা হ'ব আৰু 6খন খুঁটা হ'ব বোলে আৰু এয়া আপোনাৰ বাইপাছ হ'ব ওপৰেদি দলংখন যাব এই ইএনডিখনৰ ওপৰেদি দলংখন আপোনাৰ ওপৰেদি যাব ক্ৰছ কাটি যাব আৰু এনেকৈ ইএনডিৰ ওপৰত মই অলপ দেখুৱাইছোঁ আৰু আগলৈ এনেকৈ সন্ধিয়া দিনে ৰাতিয়ে কাম কৰি আছে চাই ভাল লাগিছে আৰু 11 ডিচেম্বৰ তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰ আহিব আৰু ইয়াৰ কামৰ শুভাৰম্ভ কৰিব আৰু যেতিয়া শুভাৰম্ভ কৰিব আৰু তেতিয়া আমি এই দলঙৰ কাম আৰু ক্ষীপ্ৰতৰ হোৱা দেখিবলৈ পাম আশা কৰিছোঁ আৰু আমি সকলোৱে এই মাজুলী লখিমপুৰ সংযোগী দলংখন সোনকালে হোৱাটো বিচাৰোঁ আপোনালোকে চাওক এয়া দিনে ৰাতিয়ে কাম কৰি আছে তো ভাল লাগিছে তো এনেকৈ আমাৰ মাজুলী আৰু লখিমপুৰ সংযোগী দলঙৰ কাম দিনে ৰাতিয়ে চলি আছে তো বহুত ভাল লাগিছে চাই এতিয়া বহুত সন্ধিয়াও হৈছে আৰু সময় আৰু মোৰ ভিডিঅ'টো মই ইমানতে সামৰিব খুজিছোঁ আৰু তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে জনাব আৰু আজিৰ ভিডিঅ'টো ইমানেই তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থেংক ইউ